জয় শ্ৰী ৰাধে কৃষ্ণ। এখন গাঁৱত এজনী বুঢ়ী মা আছিল। তেওঁৰ আপোন বুলিবলৈ কোনো নাছিল। সেইকাৰণে বুঢ়ী মা অকলশৰীয়া আছিল। এদিন সেই গাঁৱত এজন সাধু আহিছিল। বুঢ়ী মা সেই সাধুক প্ৰেমপূৰ্বক বহুত আদৰ সৎকাৰ কৰিছিল। যেতিয়া সেই সাধু যাব ওলাল, তেতিয়া বুঢ়ীমাই ক'লে, হে মহাত্মা, আপুনিতো ঈশ্বৰৰ পৰম ভক্ত। কৃপা কৰি মোক এনেকুৱা আশীৰ্বাদ দিয়ক, যাৰ দ্বাৰা মই মোৰ অকলশৰীয়া অৱস্থাৰ পৰা মুক্তি পাওঁ। অকলে থাকি থাকি বহুত আমনি লাগিছে। এতিয়া সেই মহাত্মাই হাঁহি হাঁহি তেওঁৰ মোনাৰ পৰা গোপালৰ এক মূৰ্তি বাহিৰ কৰি বুঢ়ীমাক দি ক'লে, মা, এইটো লোৱা তোমাৰ শিশু। ইয়াক নিজৰ সন্তানৰ দৰে প্ৰেমপূৰ্বক লালন পালন কৰিবা। আৰু বুঢ়ীমায়ো প্ৰভু গোপালক প্ৰেমপূৰ্বক লালন পালন কৰিব ধৰিলে। এদিন গাঁৱৰ কিছু দুষ্ট ল'ৰাই বুঢ়ীমাই মূৰ্তিটোক নিজৰ সন্তানৰ নিচিনা মৰম কৰি থকা দেখি সেই দুষ্ট ল'ৰাকেইটাই বুঢ়ীমাক জোকোৱাৰ উদ্দেশ্যেৰে বুঢ়ীমাৰ ওচৰলৈ আহি ক'লে, হে মা, শুনা, আজি গাঁৱৰ জংঘলত এটা শিয়াল আহিছে আৰু সি সৰু সৰু ল'ৰা ছোৱালীক উঠাই লৈ যায় আৰু মাৰি ভক্ষণ কৰে। তুমি তোমাৰ সন্তানক ভালদৰে ৰাখিবা, যাতে শিয়ালে উঠাই নিব নোৱাৰে। বুঢ়ীমাই তেতিয়া নিজৰ শিশু গোপালক ঘৰৰ ভিতৰলৈ লৈ গৈ বিচনাত শুৱাই দিলে আৰু নিজে দৰজাৰ ওচৰত এডাল লাঠি লৈ পহৰা দিব ধৰিলে। নিজৰ মৰমৰ গোপালক শিয়ালৰ পৰা ৰক্ষা কৰিবৰ কাৰণে ভোকে পিয়াহে দৰজাৰ ওচৰত বহি দিনে ৰাতি পহৰা দিব ধৰিলে। পহৰা দিওঁতে দিওঁতে বেচেৰী বুঢ়ীমাৰ এদিন এদিনকৈ 4 ৰাতি আৰু 5 দিন পাৰ হৈ গ'ল। এইকেইদিন তেওঁ কিছু খাইছে নে শুইছে, কেৱল গোপালক ৰক্ষা কৰাৰ কাৰণে পহৰা দিয়াতহে ব্যস্ত। সহজ সৰল বুঢ়ীমাৰ সেনেকুৱা আচৰণ দেখি প্ৰভুৰ হৃদয় প্ৰেমেৰে ভৰি গ'ল আৰু প্ৰভুৰ বুঢ়ীমাৰ প্ৰেম প্ৰত্যক্ষ ৰূপত আস্বাদন কৰিবলৈ মন গ'ল। প্ৰভুই খুব সুন্দৰ ৰূপ ধাৰণ কৰি বুঢ়ীমাৰ ওচৰলৈ আহিল। প্ৰভুৰ ভৰিৰ শব্দ শুনি বুঢ়ীমা ভয় খালে। কিজানি দুষ্ট শিয়ালে তেওঁৰ প্ৰাণৰ গোপালক কাঢ়ি নিব আহিছে। বুঢ়ীমাই উঠি থিয় দিলে আৰু লাঠিৰে শিয়ালক বাধা দিবৰ কাৰণে সাজু হ'ল। তেতিয়া প্ৰভু গোবিন্দই ক'লে, মা, মই হয়, মই সেই তোমাৰ বালক, যাক ৰক্ষা কৰিবৰ কাৰণে তুমি লাঠি লৈ থিয় হৈ আছা। বুঢ়ীমাই ক'লে, তোমাৰ নিচিনা বহুত দেখিছোঁ, চল ভাগ। তেতিয়া প্ৰভুৱে বুঢ়ীমাৰ গোপালৰ প্ৰতি আন্তৰিকতা দেখি খুবেই প্ৰসন্ন হ'ল। বুঢ়ীমাক ক'লে, হাৰে মোৰ ভুলি মায়া,
মই ত্ৰিলোকনাথ ভগৱান, মোৰ পৰা যি লাগে বৰ হিচাপে লোৱা, মই তোমাৰ ভক্তিত প্ৰসন্ন হৈছোঁ। বুঢ়ীমাই ক'লে, আচ্ছা তুমি ভগৱান, মই তোমাক বাৰে বাৰে প্ৰণাম কৰিছোঁ। কৃপা কৰি মোক এনেকুৱা বৰদান দিয়ক যাতে মোৰ মৰমৰ গোপালক শিয়ালে লৈ যাব নোৱাৰে। তেতিয়া প্ৰভুই ক'লে, মা মই তোমাক আৰু তোমাৰ গোপালক মোৰ নিজ ধামলৈ লৈ যাওঁ ব'লা, তাত শিয়ালৰ কোনো ভয় নাই। তেনেদৰে প্ৰভুই বুঢ়ী মাক নিজ ধামলৈ লৈ গ'ল। আমি আমাৰ হৃদয়ত থকা ঈশ্বৰক, ভগৱানক কাম, ক্ৰোধ, লোভ, মোহ আৰু অহংকাৰ ৰূপী শিয়ালৰ পৰা ৰক্ষা কৰা কৰ্তব্য। এদিন নহয় এদিন প্ৰভুই নিশ্চয় দৰ্শন দিব। কৃপা কৰা প্ৰভু। নন্দলালৰ স্বভাৱ প্ৰেমপূৰ্বক কওক, জয় শ্ৰী ৰাধে, জয় শ্ৰী ৰাধে কৃষ্ণ, হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ।